হাই বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এন্ড আপোনালোকে চাই আছে minhaz টেক। সো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ কাৰণ হ'ল আপোনালোকে ফ্ৰী কেনেকৈ যিটো ফিফা ৱৰ্ল্ড কাপ চলি আছে সেইটো চাব পাৰে, তাৰ বাবে এইটো ভিডিঅ'। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব। সো তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। খেল চলি আছে এতিয়া কাটাৰত ফিফা ৱৰ্ল্ড কাপ। সেইটো চাবলৈ হ'লে আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ FORTLIVE এই এপটো ডাউনলোড কৰিব। ফৰ্ট লাইভ এই এপটো ডাউনলোড কৰি ল'ব। এনেকুৱা ফৰ্ট লাইভটো চাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। এই লগটো আপোনালোকে ভালকৈ চাই লওক। এনেকুৱা লগ আহিব। এইটো ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড আছেই। এই লগটো চাই ডাউনলোড কৰি ল'ব। এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে এপটো অপেন কৰিব। অপেন কৰাৰ পিছত অলপ সময় ৱেইটিং কৰিব আৰু এটা এড আহিব। এডটো অলপ 3 ছেকেণ্ডৰ বাবে চাই ল'ব। এডটো চোৱাৰ পিছত আপোনালোকে ইয়াত পাই যাব যোনটো টিমৰ খেল চলি আছে। এইটো চাই লওক লাইভ, ইয়াত ক্লিক কৰিব। আৰু মই সম্পূৰ্ণ ভিডিঅ'টো খেল আপোনালোকক দেখাব নোৱাৰোঁ, কাৰণ মোৰ আগৰ আৰু 2-3টা ভিডিঅ' এনেকৈ কপিৰাইট ষ্ট্ৰাইক আহিছে। আপোনালোকে যদি HD চাব বিচাৰে তেনেহ'লে HD চাব পাৰিব। যদি HD চাব বিচাৰে তেনেহ'লে HD চাব পাৰিব। চ' ভিডিঅ'টো সম্পূৰ্ণ যেনেকৈ কৈ দিছোঁ তেনেকৈ ভিডিঅ'টো